ক্লাবৰ বিভিন্ন সংবাদ মাধ্যমত জড়িত যোদ্ধা সাংবাদিকসকল, আজি আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMC এইখন সংবাদমেলত উপস্থিত আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শাহজাহান আহমেদ ডাঙৰীয়া, উপস্থিত উপসভাপতি ফজল আলী আহমেদ, আনোৱাৰ আলী ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আমাৰ সন্মানীয় মুখপাত্ৰ আব্দুল সত্তাৰ আহমেদ ডাঙৰীয়া আৰু বিষয়ববীয়াসকল, আজি আমাৰ এইখন সংবাদমেলৰ মূল উদ্দেশ্য হৈছে যে আগন্তুক 7 মে তাৰিখে অনুষ্ঠিত হ'ব লগা 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদে আমাৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ আছোঁ। আপোনালোকে আটাইয়ে জানে যে বিগত দিনবিলাকত BTC অঞ্চলত বসবাস কৰা সংখ্যালঘু মুছলমানকে আদি কৰি এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা তীক্ষ্ণ অভিজ্ঞতা আছে যে BTID বা BTR বুলি ক'লে ইয়াতে আমি শুনিবলৈ পাইছিলোঁ বন্দুকৰ গুলি, ইয়াতে হত্যা, হিংসা, ধন দাবী, ইয়াতে হৈছিল গোষ্ঠীগত সংঘৰ্ষ, ইয়াতে হৈছিল বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ। তেনেকুৱা এটা পৰিৱেশৰ মাজত বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এক শান্তি ঘূৰি আহিবলৈ সক্ষম হৈছে। আৰু এয়া কেৱল বৰ্তমান BTC পৰিষদৰ মাননীয় মুৰব্বী প্ৰমোদ বড়োদেৱৰ সবল নেতৃত্বত আৰু আপ্ৰাণ চেষ্টাত BTC অঞ্চলত বৰ্তমান যি শান্তি সম্প্ৰীতি আহিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আহিছে আৰু যি একতা আহিছে, এই শান্তি সম্প্ৰীতি আৰু সমন্বয় অটুট ৰখাৰ কাৰণে আমি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ফালৰ পৰা আমি ভাবিছোঁ যে এইবেলি আমি মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত থকা UPPL দলক সমৰ্থন জনাম। ইয়াৰ লগতে আপোনালোকে আটাইয়ে জানে যে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ কিছু সমস্যা আছে, বিশেষকৈ আমাৰ ভূমি সমস্যা, বেলেন ব্লকৰ উচ্ছেদৰ সমস্যাকে আদি কৰি আমাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিগত দিনত কেইবাটাও চৰকাৰে, আজি অসমৰ কংগ্ৰেছ চৰকাৰ থাকিলে BTCত BPF দলে বিগত 17টা বছৰে শাসন কৰিলে, কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকৰ বাট পথ এটা উন্নতি হোৱা নাই, 1 বিঘা মাটিও কত এলটমেণ্ট পোৱা নাই, আমাৰ কোনো এটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ নামতো কোনো ধৰণৰ মাটিৰ পট্টন দিয়া নাছিল। গতিকে কেৱল ভোট বেংকৰ স্বাৰ্থত মাননীয় হাগ্ৰামা মহিলাৰীদেৱে বিগত দিনবিলাকত সংখ্যালঘু মুছলমানসকলক ব্যৱহাৰ কৰি আহিছিলে। তো এইবেলি আমি দেখিছোঁ আমাৰ একাংশই BPF দলৰ নেতাই হওক বা সমৰ্থনকাৰী কিছুমান ব্যক্তিয়ে হওক BPF দলক ভোট দিয়াৰ কাৰণে বিভিন্ন সংখ্যালঘু অঞ্চলত প্ৰচাৰ চলাই আছে। গতিকে আজি আমি RMC সকলক প্ৰশ্ন কৰিছোঁ যে কিহৰ ভিত্তিত আমি BPF দলক ভোট দিব লাগিব, সেই কথাটো আপোনালোকে স্পষ্ট কৰক। কেৱল BJP UPPLৰ ভয় দেখুৱাই যে আমাৰ পৰা ভোট বিচাৰিব, তেনেকুৱা দিন আৰু নাই। এতিয়া BTCৰ মুছলমান মানুহে, সংখ্যালঘু মানুহে শিক্ষিত হৈছে, ৰাজনৈতিকভাৱে ৰাজনৈতিক ভাষা বুজিবলৈ শিকিছে। যি দলে আমাৰ সংখ্যালঘুৰ সমস্যা সমাধান কৰাৰ কাৰণে গুৰুত্ব আৰোপ কৰিব, যি দলে আমাৰ সংখ্যালঘু মানুহসকলৰ উন্নয়নৰ কথা চিন্তা কৰিব, শান্তিৰ কথা চিন্তা কৰিব, নিৰাপত্তাৰ কথা চিন্তা কৰিব, আমি তেনেকুৱা দলৰ লগতে থাকিম। যে বিগত দিনত হত্যা, হিংসা, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষৰে BTC অঞ্চলত এক কোঙা কৰি পেলাইছিলে, এটা অশান্তি জৰ্জৰ অঞ্চল আছিলে। বৰ্তমান BTC পৰিষদৰ মাননীয় মুৰব্বী প্ৰমোদ বড়োদেৱৰ নেতৃত্বত BTC অঞ্চলত যি শান্তি আহিছে, এই শান্তি প্ৰক্ৰিয়াটো স্থায়ী কৰি অটুট ৰখাৰ স্বাৰ্থত আৰু আমাৰ সংখ্যালঘু মুছলমানসকলৰ ভূমি সমস্যা, উচ্ছেদৰ সমস্যাৰ এক স্থায়ী সমাধান কৰাৰ কাৰণে আমি UPPL দলক সমৰ্থন জনাইছোঁ। আমি যিহেতু BTC পৰিষদৰ চৰকাৰখন UPPL, BJP, GSPৰ আছিলে, এতিয়া নাই, UPPL BJPৰ মিত্ৰজোঁটত এইখন চৰকাৰ চলি আছে। আৰু আমি দেখিছোঁ BTC পৰিষদৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান BTC অঞ্চলত বসবাস কৰা 35 লক্ষ জনসাধাৰণৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে, যাৰ এখেতৰ সবল নেতৃত্বৰ ফলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় ঘূৰি আহিছে, এখেতৰ সবল নেতৃত্বৰ ফলত এক আস্থা ঘূৰি আহিছে, এক শান্তি পৰিৱেশ ঘূৰি আহিছে, যাৰ কাৰণে আমি UPPL দলৰ প্ৰমোদ বড়োৰ প্ৰতি আস্থা ৰাখি পেলাই এইবাৰ নিৰ্বাচনত আমি মুকলি সমৰ্থন জনাইছোঁ। প্ৰেছ ক্লাবত উপস্থিত হ'ব পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি আব্দুল মণ্ডল চাহেব, উপসভাপতিদ্বয় আনোৱাৰ আলী, ফজল আলী ডাঙৰীয়া, মুখপাত্ৰ, লগতে আমাৰ ডিষ্ট্ৰিক্টৰ কৰ্মীবৃন্দসকল, আমি আজি UPPL চৰকাৰে 3 বছৰ হ'ল আমি
সমৰ্থন দিছোঁ। কি কাৰণ সমৰ্থন দিলোঁ, আমি জাতিটোলৈ বিগত 17 বছৰ হাগ্ৰামা চৰকাৰে আমাক মানে সমৰ্থন দিছিলোঁ। যিখিনি আমি দাবী কৰিছিলোঁ সেইখিনি পূৰ্ণাংগ আমাক কৰিব নোৱাৰিলে। তাৰপিছত আমি এইখন চৰকাৰক সমৰ্থন দিলোঁ। সমৰ্থন দিয়াৰ পিছতে আমাৰ মাইনৰিটিৰ যিখিনি সমস্যা আছে, বিশেষকৈ আমাৰ লেণ্ডৰ সমস্যা, যিবিলাক আমাৰ মানুহে মানে উত্তৰ অঞ্চলত আছে, লেণ্ডৰ মানে খাছ লেণ্ডত আছে, এইটো মাজে মাজে উচ্ছেদৰ জাননী দিয়াৰ উচ্ছেদো কৰিছিল হাগ্ৰামা পিৰিয়ডতো। এতিয়া আমাক মানে যিটো লেণ্ড এডভাইজৰী বৰ্ডৰ 2জন মেম্বাৰ দিছে সমৰ্থন দিয়াৰ পিছত, আৰু বিশেষকৈ আমাক লাহে লাহে আৰু শান্তিৰ পিছ পাইছোঁ। আজি BTC কোকৰাঝাৰ বলতেই শান্তি এটা আহিছে, মানে চাই হিন্দু হওক, মুছলমানে হওক, যি জনগোষ্ঠী হওক, নিৰাপত্তা আমি ফুৰিব পাৰোঁ আৰু নিৰাপত্তা আমি কাম কাজ কৰি আছোঁ। আৰু বাকী যিবিলাক আমাৰ সম্প্ৰদায়, আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ যিবিলাক ছাত্ৰ নেতা আছে, এই ছাত্ৰ নেতাকক মই বিশেষভাৱে অনুৰোধ জনাওঁ, আপোনালোকে আহক, BTRৰ CM ছাৰৰ লগত বহক, আমাৰ জাতিটোৰ সমস্যা কি, মানে এনে ছ'চিয়েল মিডিয়াত বা ক'ত বা চিঞৰি বিয়ৰি কৈ কথা পাতিবি, এনেকৈ কৰিলে আমাৰ জাতিটোৰ উন্নতি নহ'ব, দিন দিন পিছুৱাই যাম। ৰাজনৈতিকভাৱে আমাৰ জনগোষ্ঠীটো পিছ পৰি আছোঁ। বিগত দিনত যদিও হাগ্ৰামা পিৰিয়ডত 2 এজন প্ৰতিনিধি ওলাব পাৰিছিলোঁ, এইবেলি এজনৰ প্ৰতিনিধি আমাৰ BTCত নাই। গতিকে মই ABMC নেতৃবৃন্দক মই অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, কৰ্মস্থলত বহি আমি আমাৰ জাতিৰ সমস্যাৰ বিষয়ে আলোচনা কৰি আলোচনাৰ মাধ্যমে কামখিনি আগবাঢ়ি লৈ যাওঁ। নহ'লে আমাৰ দিন দিন বিগত দিনত আমাক UPPL চৰকাৰে 5জন প্ৰাৰ্থীক দিছিল। এই 5জন প্ৰাৰ্থীক দিছিল, আমাৰ ছাত্ৰ নেতাকেই দিছিল প্ৰাৰ্থীত্ব, কিন্তু আমি এজনো জিতাব নোৱাৰিলোঁ। এইবেলিও যদি আমি এই লোকসভা কোকৰাঝাৰ লোকসভা সমষ্টিত যদি প্ৰাৰ্থীজনক জিকাই দিব নোৱাৰোঁ, আমাৰ জাতিটো আৰু পিছ পৰি যাব। গতিকে মই ছাত্ৰজনক অনুৰোধ জনাইছোঁ এই মিডিয়াৰ থ্ৰু দি, যে আপোনালোকে আহি চিফ ছাৰৰ লগত সুন্দৰকৈ বহক, আৰু বহক, আমিও থাকিম, সহযোগিতা কৰিম। যেনেকৈ আমি 2 মাহ আগত আমি বৰণ গেছ হাউচ গৈছিলোঁ, উচ্ছেদ যেতিয়া মানে ৰঙিয়াত দিছিলে, তেতিয়া আমি কথা পাতিলোঁ, ইহঁতৰ আলোচনা হ'ল, আলোচনা কৰি উচ্ছেদটো মানে স্থগিত ৰাখিলে। আৰু আশা দিছে আমাক, এই লোকসভাৰ পিছে পিছে আমাক যিবিলাক মাইনৰিটি মানুহ খাছ লেণ্ডত আছে, লেণ্ডহীন মানুহো আছে, এইবিলাক মানুহক পাট্টা দিব বুলি আমাক আস্থাৰ বিশ্বাস দিছে। আৰু আমাৰ এই চৰাইখোলাৰ অতিথিশালাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰাৰ পিছতো আমাৰ কথাখিনি আমি ক'লোঁ। লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰমোদৰ ছাৰক মানে বস্তুটো জনালে, যে বস্তুটোৱে যে মাটি লেণ্ডৰ কিমান হৈছে। তাৰপৰা প্ৰমোদৰ ডাঙৰীয়াই ক'লে যে 14,000 মান মানুহক মানে লেণ্ডটোৰ কাৰণে আমি প্ৰপ'জাল তৈয়াৰ কৰিছোঁ, লোকসভাৰ পিছে পিছে আমি দিম। আৰু মাইনৰিটি বৰ্ডৰ কথা কৈছোঁ, মাইনৰিটি বৰ্ডৰ কথা কৈছোঁ যে বিগত দিনত মাইনৰিটি বৰ্ডটো আছে, কিন্তু ছাৰ আজিলৈ অ'পেন হোৱা নাই। BTCত আমাৰ মাইনৰিটি বৰ্ডৰ প্ৰয়োজনীয়ত হৈছে, এইটো কিবা এটা ক্ৰাইটেৰিয়া প্ৰব্লেম হৈ আছে। এই প্ৰব্লেমটো হ'লে মানে মাইনৰিটি বৰ্ডটো আমাৰ BTCত মানে কৰিব আৰু কি। বিশেষ কৰি যিখিনি আমি শান্তি পিছ পাই আছোঁ, মই আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক কৈছোঁ, এইবেলি আগন্তুক 7 তাৰিখ লোকসভা নিৰ্বাচনত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ মই মুছলিম সম্প্ৰদায়ৰ মানুহক কৈছোঁ। আৰু বাকী আদাৰ জনগোষ্ঠীকো মই অনুৰোধ জনাইছোঁ, যদি আমি কোকৰাঝাৰ BTC শান্তিভাৱে থাকিব খোজোঁ, তাত ট্ৰেক্টৰ দিয়ক। আৰু শান্তি পাইছে আপোনালোকে, এইটো মোৰ কথা নহয় যে মই মানে প্ৰেছমেন আজি বহি কৈছোঁ, এইটো নহয়। আমি কোনখন গাঁৱত যাব, কোন অঞ্চলত যাব, তাতে যাওক, যিখিনিত যাওক, শান্তিৰ পিছ এটা আহিছে, লাহে লাহে ডেভেলপমেণ্টো হৈ আছে। এইখিনি কৈ আমি, এইখিনি মোৰ কথা আছিল। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।